পুৰা ভাইৰেল, এইখিনি পুৰা ভাইৰেল অনলাইনত ইনষ্টাগ্ৰাম। গাইজ এতিয়া মানে মাউজি পিকৰ একদম ভিতৰত আহি পালোঁ আৰু এতিয়া হেল্ল' গাইজ, আজি এতিয়া আমি আছোঁ একদম মাউজি পাৰ্কত আৰু তাত আহি সোমালোঁ। টিকেট 100 টকাকৈ লৈছে টিকেট আৰু সেইকাৰণে আমি একদম উঠি আছোঁ, কি কয় জলঙাত না ঝুলনিত উঠি আছোঁ আৰু ভিতৰত যাম, গোটেইখিনি দেখুৱাম, চাই থাকিব। এতিয়া মই দেখাম আপোনালোকক এতিয়া চাব পাৰে কিমান দাম। তুৰ্কী পক্ষী দেখুৱাম এতিয়া, তুৰ্কী পক্ষী, তুৰ্কী চৰাই চাব পাৰে, ডাঙৰ জাত তুৰ্কী উৰিপা নামটো দেখাই দিয়ে। এতিয়া মোৰ আগত আছে জাপানীজ স্কোৱেৰ আছে, চাব পাৰে জাপানীজ চৰাই। গাইজ এতিয়া মানে মাউজি পিকৰ একদম ভিতৰত আহি পালোঁ আৰু এতিয়া বহুত অজস্ৰ জেগা দেখুৱাব লগা আছে। ইয়াত মানে ধুনীয়া ধুনীয়া খেলা, সৰু ছোৱালী ডাঙৰো খেলিব পাৰে, খেলা বস্তু আছে ধুনীয়া, এইফালে বহুত আছে এৰিয়া খেলিবৰ কাৰণে। বেষ্ট জেগা এইফালে। এতিয়া আমি চকৰিত উঠিছোঁ, চকৰিটো ঘূৰিব, চুইচ দাবাই দিলে ঘূৰিব, চুইচ দাবাই দিয়া ভাইটি। হাই গাইজ, ভয় লাগে গাইজ। ভিডিঅ' বনাই মানুহ নাই গাইজ, ভিডিঅ' বনাই আছোঁ। ভয় লাগে না। গাইজ দেখাব চাব পাৰে মই কেনে ডেঞ্জাৰ জেগাত উঠিছোঁ, এতিয়া ফটো চটো উঠিব পাৰে আহি। এতিয়া নুমাতেহে মুস্কিল, উঠাতে উঠিলোঁ, নুমাতে অলপ কষ্ট, ভয় লাগে। এতিয়া ক'ত যাম চাব পাৰে, এডভেঞ্চাৰ কৰিম। এই কিয় নামলি, কিয় নামলি? আহিছিলোঁ দেখছা গাইজ ক'ত উঠিছোঁ মই। ইয়াত আহিলে এনেকৈ উঠিব পাৰে, আহিব পাৰে, কাৰণে ধুনীয়া থাকিব। ভয়ো লাগে, ভয়ো কৰিব লাগিব। ইমান গৰমত বগাই আছোঁ, একদম ঘাম ওলাই গ'ল। ভাগৰ লাগিলে একদম, যদি পাৰ্কত ঘূৰি ঘূৰি ভাগৰ লাগে, খেলি খেলি ভাগৰ লাগে, ইফালে ৰেষ্টুৰেণ্ট আছে এখন, সোমাব পাৰে। এতিয়া মানে একদম ভাইৰেল পইণ্টত আহি পাইছোঁ, মাউজি পাৰ্কৰ ইফালে পুৰা ভাইৰেল, এইখিনি পুৰা ভাইৰেল অনলাইনত ইনষ্টাগ্ৰামত। এইখিনি পুৰা ফেমাছ আৰু মাউজি পাৰ্কৰ পুৰা এইখিনি ভাইৰেল। এই দলংখন, পানীৰ মাজত দলং, আৰু এই ঘৰকেইটা পুৰা ভাইৰেল। এই দলং এইখিনি পুৰা ভাইৰেল আৰু ৰিলছত। গাইজ মানে মাউজি পাৰ্কত মানে গোটেইখিনি ভিডিঅ' লোৱা সম্ভৱেই নহয়, ইমান ডাঙৰ, মানে গোটেইখিনি একদম কভাৰ কৰিবই নোৱাৰি ভিডিঅ'ত, সেইকাৰণে যিমান পাৰোঁ অলপ অলপ দেখাই চেষ্টা কৰি আছোঁ। এতিয়া একদম ভাইৰেল পইণ্ট ইনষ্টাগ্ৰামত, পুৰা ভাইৰেল ৰিলত, খালি ভিউ চাওক, পুৰা ভিউ চাব পাৰে। পুৰা মানে ভিডিঅ'ত কভাৰ কৰিব নোৱাৰিমেই, ইমান ডাঙৰ, মানে মাউজি পাৰ্কখন ইমান ডাঙৰ বনাই থৈছে, সেইকাৰণে অলপ অলপ সৰু সৰু ক্লিপ বনাই দেখুৱাই আছোঁ। এতিয়া মাছো আছে, এতিয়া ভিউ চাওক। ধুনীয়া, ইয়াতে ৰেষ্ট কৰিব পাৰে, চেয়াৰো আছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। তাৰ মাছটো আৰু হেভি আছে ইয়াতে।
ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আৰু ইমান ৰ'দত ইমান দেখুৱাই থকাটো ইমান সম্ভৱ নহয়, মানে মাউজী পাৰ্কখন আৰু ইমান এটা সৰুও নহয়, বহুত ডাঙৰ। এটা ভিডিঅ'টো কভাৰ কৰিব বহুত দিগদাৰ হয়, গতিকে অলপ ক্লিপ দেখুৱাই আহিছোঁ। গতিকে ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।